মই অতিকৈ মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকক আকৌ এবাৰ মই মোৰ ইউটিউব চেনেললৈ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। আজি মই মোৰ এইখন ভিডিঅ'ৰ যোগেদি এছামিছ মিডিয়াম এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমাৰীৰ আৰ্টছৰ যিখন মানে ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি লিষ্ট আছে আৰু আপোনালোকে প্ৰতিখন ডিষ্ট্ৰিক্টত আপোনালোকে কোনখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিব আৰু সেই ডিষ্ট্ৰিক্টখনত কাট অফ মাৰ্ক এইবাৰ কিমান যাব পাৰে তাৰে ওপৰত মই মোৰ আজিৰ ভিডিঅ'ত আলোচনা কৰিম। আৰু আজিৰ ভিডিঅ'টোত মই যোৱা এপইণ্টমেণ্টৰ সময়ত প্ৰতিখন ডিষ্ট্ৰিক্টত কিমান কাট অফ মাৰ্ক গৈছিল কেটাগৰী ৱাইজ আৰু মিডিয়াম ৱাইজ তাৰ ওপৰত বেছ কৰি মই মোৰ আজিৰ ভিডিঅ'টো বনাইছোঁ। তো ইয়াতে মই এছিষ্টেণ্ট টিচাৰ আৰ্টছ আপাৰ প্ৰাইমেৰী যিখন টেবিল আৰু সেই টেবিলত প্ৰতিখন ডিষ্ট্ৰিক্টত কিমান ভেকেঞ্চি আছে তাৰে ওপৰত আলোচনা কৰা হ'ব। ঠিক আছে, তো আপোনালোকে জানে যে যোৱাবাৰ বা তাৰ আগত যিবোৰ মানে মেৰিট লিষ্ট বনোৱা হৈছিল বা প্ৰস্তুত কৰিছিল তেতিয়া কিন্তু মানে আপাৰ প্ৰাইমেৰীৰ কাৰণে হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্ক, গ্ৰেজুৱেশ্যনৰ মাৰ্ক, DLEDৰ মাৰ্ক আৰু টেটৰ মাৰ্ক একেলগে যোগ কৰি তাৰপিছতহে কি কৰা হৈছিল মেৰিট লিষ্ট প্ৰস্তুত কৰা হৈছিল। কিন্তু এইবাৰ কি কৰা হ'ব, এইবাৰ কিন্তু হায়াৰ ছেকেণ্ডেৰীৰ পৰা মাত্ৰ 5% মাৰ্ক যোগ কৰা হ'ব, গ্ৰেজুৱেশ্যনৰ পৰা 5%, DLEDৰ পৰা 5% আৰু টেটৰ পৰা 80% মাৰ্ক যোগ কৰা হ'ব। এইবাৰ এতিয়া এই হিচাপত কেলকুলেশ্যন কৰিলে দেখা যায় যোৱা এপইণ্টমেণ্টৰ সময়ত যিবিলাকৰ মেৰিট লিষ্টত নাম অহা নাছিল সেই কেণ্ডিডেটখিনিৰ কিন্তু যদি এই হিচাপত মানে মেৰিট লিষ্ট বনালেহেঁতেন তেতিয়াহ'লে তেওঁলোকৰ নাম অহাৰ কিন্তু সম্ভাৱনা যথেষ্টখিনি আছিলে, কিয়নো টেটৰ পৰাহে 80% মাৰ্ক আহিব। যিবোৰ কেণ্ডিডেট টেটত বহুত বেছি মাৰ্ক পাইছে, মই আগতে আপোনালোকক কিয় কৈছে আপোনালোকে অলপ ধৈৰ্য সহকাৰে শুনক, তাৰপিছত মই কাট অফ মাৰ্ক প্ৰতিখন ডিষ্ট্ৰিক্টত দেখাম। তো যিবোৰ কেণ্ডিডেটে টেটত মাৰ্ক বেছি আছিলে কিন্তু তেওঁলোকৰ হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন বা DLEDত যিকোনো দুটা বা এটাত তেওঁলোকৰ পাৰ্চেণ্টেজ কম থকাৰ কাৰণে তেওঁলোকৰ মেৰিট লিষ্টত নাম নাহিলে আৰু তেওঁলোকে চাকৰিকো নাপালে। কিন্তু এইবাৰ দেখা গৈছে যে সেই কেণ্ডিডেটজনৰ যদি টেটৰ পৰা 80% মাৰ্ক লোৱা হয় তেতিয়াহ'লে তেখেতৰ কিন্তু মাৰ্ক যথেষ্টখিনি আগুৱাই যাব। চ' এতিয়া কিন্তু মানে কাট অফ মাৰ্কটো কেলকুলেশ্যন কৰোঁতে বহুত হিচাপ কৰি মই 4-5 দিনমান ইয়াত ওপৰত কষ্ট কৰিছোঁ, তাৰপিছত মই এইখন কাট অফ মাৰ্ক আপোনালোকৰভাৱে লৈ আহিছোঁ। তো আপোনালোকে ধৈৰ্য সহকাৰে চাব, আপোনালোকে অলপ মানে বুজিবলৈ যত্ন কৰিব, আপোনালোকে জানে। তো এতিয়া মই পোনপ্ৰথমতে মই বৰপেটা ডিষ্ট্ৰিক্টখনো আপোনালোকক দেখাবলৈ যত্ন কৰিম। তো আপোনালোকলৈ এটা ৰিকুৱেষ্ট থাকিব, আপোনালোকে যদি মোৰ ভিডিঅ'টো চোৱাৰ পিছত ভাল লাগে লাইক, কমেণ্ট আৰু আপোনাৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেল নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। এতিয়া বৰপেটা ডিষ্ট্ৰিক্টত এতিয়া মই আপোনালোকে আনৰিজাৰ্ভত এটা পোষ্টটো নাই, OBC OBCত নাই, SCতো নাই, এইবিলাক যে লিখি ৰাখিছে এইবাৰ যোৱাবাৰৰ কাট অফ মাৰ্ক। ঠিক আছে, তো ST প্লেনৰ 4টা পোষ্ট আছে। ইয়াতে কাট অফ মাৰ্ক যোৱাবাৰৰ কাট অফ মাৰ্ক আছে 270.986, এইটো কাট অফ মাৰ্ক দিছিল যোৱাবাৰৰ। ঠিক আছে, তো এইবাৰ মানে কাট অফ মাৰ্ক কিমান যাব পাৰে তাৰ ওপৰত কৰিবলৈ হ'লে এই যে যিজন কেণ্ডিডেটৰ 270.986 মানে কাট অফ মাৰ্ক যিজন কেণ্ডিডেটৰ আছিলে, এই মাৰ্কটো যিজন কেণ্ডিডেটৰ আছিলে সেই কেণ্ডিডেটজনৰ হায়াৰ ছেকেণ্ডেৰীত কিমান মাৰ্ক আছিলে তাৰ পৰা মই 5% মাৰ্ক লৈ আহিছোঁ। তাৰপিছত গ্ৰেজুৱেশ্যনৰ পৰা 5% মাৰ্ক, DLEDৰ পৰা 5% মাৰ্ক আৰু টেটৰ পৰা 80% মাৰ্ক আনি যোগ কৰি তেওঁৰ মাৰ্ক হৈছে 57.049 মাৰ্ক হৈছে। তো সেই হিচাপত দেখা গ'লে তেওঁ যিহেতু যোৱাবাৰৰ এইখিনি মাৰ্ক আছিলে গতিকে তাতকৈ মাৰ্ক এইবাৰ কম যাব, কাৰণ যিখিনি ভাল ভাল কেণ্ডিডেট আছে সেইবিলাক পাই গৈছে। কিন্তু এই কেণ্ডিডেটজনৰ কিন্তু টেটত মাৰ্ক অলপ কমহে আছিল। তো হিচাপতে মই কেলকুলেশ্যন কৰি ইয়াতে কাট অফ মাৰ্ক দিছোঁ 56। এইবাৰৰ কাট অফ মাৰ্ক 56 প্লাছে যাব ST প্লেন বৰপেটা ডিষ্ট্ৰিক্ট। আৰু ST হিলছৰ 5টা পোষ্ট আছে, ইয়াতে কাট অফ মাৰ্ক 55 প্লাছ যাব। এইটো সেই কেলকুলেশ্যন হিচাপে কৰি উলিয়াই তাৰপিছত কৰা হৈছে। PWD কেণ্ডিডেটৰ কিন্তু কাট অফ মাৰ্ক ওলোৱাটো অলপ কমপ্লিকেটেড, কাৰণ ইয়াতে জেনেৰেল কাষ্ট, OBC MOBC গোটেইখিনি কেণ্ডিডেট ইয়াতে PWD যিবিলাকৰ চাৰ্টিফিকেট আছে ইয়াতে এপ্লাই কৰিব পাৰিব। চ' ইয়াতে দেখা যায় যে যোৱাবাৰৰ যিটো বৰপেটা ডিষ্ট্ৰিক্টৰ মানে PWDৰ যিটো কাট অফ মাৰ্ক গৈছিলে সেইটো গৈছিলে 23.387। তো এই কেণ্ডিডেটজনৰ হায়াৰ ছেকেণ্ডেৰীৰ পৰা 5% মাৰ্ক, গ্ৰেজুৱেশ্যনৰ পৰা 5% আৰু DLEDৰ পৰা 5% মাৰ্ক আৰু লগতে টেটৰ পৰা 80% মাৰ্ক যোগ কৰাৰ পিছত কাট অফ মাৰ্ক গৈছিলে 58.76 মাৰ্ক হয় যোৱাবাৰৰ। তো সেই হিচাপতে এইবাৰৰ যিটো কাট অফ মাৰ্ক PWD অলপ কম যাব, গতিকে সেই হিচাপতে 56 বা 56 প্লাছ কাট অফ মাৰ্ক যোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। ঠিক আছে, এতিয়া আপোনালোকে ইয়াতে বৰপেটা বঙাইগাঁও ডিষ্ট্ৰিক্টখন দেখিবলৈ পাইছে। ইয়াতে আপোনালোকে তলত দেখিবলৈ পাইছে এইটো যোৱাবাৰৰ কাট অফ মাৰ্ক, আৰু ইয়াতে এই কেণ্ডিডেটজনৰ ধৰক মই আনৰিজাৰ্ভটো দেখাইছোঁ। আনৰিজাৰ্ভ 11টা পোষ্ট আছে, ইয়াতে কাট অফ মাৰ্ক 62 প্লাছ যাব। আৰু ইয়াতে 297 যোৱাবাৰৰ কাট অফ মাৰ্ক আছিল, 297.669 যোৱাবাৰৰ কাট অফ মাৰ্ক আছিল। কিন্তু এই কেণ্ডিডেটজনৰ
হায়াৰ ছেকেণ্ডেৰী 5%, গ্ৰেজুৱেশ্যনৰ 5%, DLEDৰ 5% মাৰ্ক আৰু টেটৰ 80% মাৰ্ক আনি মই যোগ কৰি দেখিছোঁ 63.89 গৈছে। গতিকে এইবাৰ আনৰিজাৰ্ভ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ কাট অফ মাৰ্ক 62 প্লাছ যাব। কাৰণ এতিয়া OBC MOBC পোষ্ট নাই, SC পোষ্ট নাই, ST প্লেনৰ 3টা পোষ্ট আছে, ইয়াতে কাট অফ মাৰ্ক তো ST প্লেন ইয়াতে 3টা পোষ্ট আছে, ইয়াতে কাট অফ মাৰ্ক ইয়াতে মই লিখা নাই যদিও ইয়াতে 55 প্লাছ মানহে যাব। আৰু ইয়াতে ST হিলছৰ টোটাল পোষ্ট আছে 6টা পোষ্ট আছে, ইয়াতে কাট অফ মাৰ্ক 54 যাব। আৰু PWD কেণ্ডিডেটৰ ইয়াতে 3টা কেণ্ডিডেট আছে, মানে 3টা পোষ্ট আছে, ইয়াতে কাট অফ মাৰ্ক যাব 55 প্লাছ। ঠিক আছে, এতিয়া মই নেক্সট দৰং ডিষ্ট্ৰিক্টত দেখাম। এতিয়া মই দৰং ডিষ্ট্ৰিক্টত লৈ আহিছোঁ। এতিয়া মই জাষ্ট কাট অফ মাৰ্কখিনি কৈ যাম, আপোনালোকে চাই থাকিব। এতিয়া মই তলত যিখিনি লিখিছোঁ এইটো প্ৰিভিয়াছ ইয়াৰৰ কাট অফ মাৰ্ক গৈছিলে। তো আনৰিজাৰ্ভৰ এটা পোষ্ট আছে, ইয়াতে কাট অফ মাৰ্ক 62 প্লাছ যাব। OBC MOBC এটা পোষ্ট আছে, ইয়াতে কাট অফ মাৰ্ক 56 প্লাছ যাব। SC এটা পোষ্ট, কাট অফ মাৰ্ক 55 প্লাছ যাব। ST প্লেনৰ এটা পোষ্ট, কাট অফ মাৰ্ক 54 প্লাছ যাব। ST হিলছৰ এটা পোষ্ট আছে, কাট অফ মাৰ্ক 52 প্লাছ যাব। তাৰপিছত ইয়াতে ধেমাজি ডিষ্ট্ৰিক্টটো মই দেখাম, অলপ স্ক্ৰল কৰিছোঁ। মই ধেমাজি ডিষ্ট্ৰিক্ট দেখাই আছোঁ, ইয়াতে দেখক। ইয়াতে ধেমাজি ডিষ্ট্ৰিক্ট আনৰিজাৰ্ভৰ 12টা পোষ্ট আছে, কাট অফ মাৰ্ক 64 প্লাছ যাব। OBC MOBC 11টা পোষ্ট আছে, কাট অফ মাৰ্ক 60 প্লাছ যোৱাৰ সম্ভাৱনা আছে। ST হিলছৰ 4টা পোষ্ট আছে, ইয়াতে কাট অফ মাৰ্ক 56 প্লাছ যাব। PWD 2টা পোষ্ট, ইয়াতে কাট অফ মাৰ্ক 53 প্লাছ যাব। ঠিক আছে, ধুবুৰী ডিষ্ট্ৰিক্টৰ ঠিক ইয়াতে লৈ আহিছোঁ। তলত মই প্ৰিভিয়াছ ইয়াৰৰ কাট অফ মাৰ্ক তলত দেখাইছোঁ, আৰু এইবাৰৰ কাট অফ মাৰ্কটো মই জাষ্ট কৈ গৈ আছোঁ। ধুবুৰী ডিষ্ট্ৰিক্টৰ আনৰিজাৰ্ভ কেটাগৰী টোটাল পোষ্ট আছে 28টা পোষ্ট আছে। OBC MOBC আছে 19টা পোষ্ট। যিটো আনৰিজাৰ্ভ কেটাগৰী যিটো 28টা পোষ্ট আছে, ইয়াতে কাট অফ মাৰ্ক 59 প্লাছ যোৱাৰ সম্ভাৱনা আছে ধুবুৰী ডিষ্ট্ৰিক্টৰ। OBC MOBC যি 19টা পোষ্ট আছে, তাৰ কাট অফ মাৰ্ক 59 প্লাছ যোৱাৰ সম্ভাৱনা আছে। SC 14টা পোষ্ট আছে, ইয়াতে কাট অফ মাৰ্ক 58 প্লাছ যাব। ST প্লেন 11টা পোষ্ট আছে, ইয়াতে কাট অফ মাৰ্ক 54 যোৱাৰ সম্ভাৱনা আছে। ST হিলছৰ 9টা পোষ্ট আছে, ইয়াতে কাট অফ মাৰ্ক 54 প্লাছ যোৱাৰ সম্ভাৱনা আছে। PWD 8টা পোষ্ট, ইয়াতে 51 প্লাছ যোৱাৰ সম্ভাৱনা আছে। ইয়াতে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ইয়াতে আনৰিজাৰ্ভ কেটাগৰী 26টা পোষ্ট আছে, ইয়াতে কাট অফ মাৰ্ক 62 প্লাছ যাব। তাৰপিছত ইয়াতে মই তলত যিখিনি ৰাখিছোঁ এইটো যোৱাবাৰৰ মানে কাট অফ মাৰ্ক আৰু হিচাপত মই পাৰ্চেণ্টেজটো উলিয়াইছোঁ এই কেণ্ডিডেটজনৰ। ঠিক আছে, সেইখিনি মই আগত নকওঁ। OBC MOBC 8টা পোষ্ট, কাট অফ মাৰ্ক 62 প্লাছ যোৱাৰ সম্ভাৱনা আছে। SC 2টা পোষ্ট আছে, কাট অফ মাৰ্ক 60 প্লাছ। আৰু ST হিলছৰ ইয়াতে 5টা পোষ্ট আছে, ইয়াতে কাট অফ মাৰ্ক 55 প্লাছ যোৱাৰ সম্ভাৱনা আছে। গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আনৰিজাৰ্ভ কেটাগৰী টোটাল পোষ্ট আছে 20টা, ইয়াতে কাট অফ মাৰ্ক 62 প্লাছ যোৱাৰ সম্ভাৱনা আছে। OBC MOBC টোটাল পোষ্ট 2টা পোষ্ট আছে, ইয়াতে কাট অফ মাৰ্ক 62 প্লাছ যোৱাৰ সম্ভাৱনা আছে। SC 2টা পোষ্ট আছে, ইয়াতে কাট অফ মাৰ্ক 59 প্লাছ যোৱাৰ সম্ভাৱনা আছে। ইফালে ST প্লেনৰ নাই, ST হিলছৰ 3টা পোষ্ট, ইয়াতে কাট অফ মাৰ্ক 57 যোৱাৰ সম্ভাৱনা আছে। PWD 2টা পোষ্ট আছে, ইয়াতে কাট অফ মাৰ্ক 53 প্লাছ যোৱাৰ সম্ভাৱনা আছে। তাৰপিছত গোলাঘাট ডিষ্ট্ৰিক্টৰ আনৰিজাৰ্ভ কেটাগৰী 21টা পোষ্ট আছে, ইয়াতে কাট অফ মাৰ্ক 61 প্লাছ যোৱাৰ সম্ভাৱনা আছে। OBC MOBC এটা পোষ্ট নাই। SCৰ এটা পোষ্ট আছে, কাট অফ মাৰ্ক 60 প্লাছ যোৱাৰ সম্ভাৱনা আছে। ST প্লেনৰ এটা পোষ্ট, কাট অফ মাৰ্ক 60 প্লাছ যোৱাৰ সম্ভাৱনা আছে। ST হিলছৰ 4টা পোষ্ট, কাট অফ মাৰ্ক 58 প্লাছ যোৱাৰ সম্ভাৱনা আছে। PWD 2টা পোষ্ট, ইয়াতে কাট অফ মাৰ্ক 55 প্লাছ যোৱাৰ সম্ভাৱনা আছে গোলাঘাট ডিষ্ট্ৰিক্টৰ। এতিয়া যোৰহাট ডিষ্ট্ৰিক্টৰ আনৰিজাৰ্ভ কেটাগৰী 11টা পোষ্ট আছে, কাট অফ মাৰ্ক 62 প্লাছ যোৱাৰ সম্ভাৱনা আছে। OBC MOBC এটা পোষ্ট নাই, SC পোষ্ট নাই, ST প্লেনৰ পোষ্ট নাই। ST হিলছৰ 2টা পোষ্ট আছে, ইয়াতে কাট অফ মাৰ্ক 59 প্লাছ যোৱাৰ সম্ভাৱনা আছে। PWD এটা পোষ্ট আছে, কাট অফ মাৰ্ক 53 প্লাছ যোৱাৰ সম্ভাৱনা আছে। তাৰপিছত লখিমপুৰ ডিষ্ট্ৰিক্টত আনৰিজাৰ্ভ কেটাগৰীৰ 41 পোষ্ট আছে, মানে যথেষ্টখিনি পোষ্ট আছে, ইয়াতে কাট অফ মাৰ্ক 60 প্লাছ যোৱাৰ সম্ভাৱনা আছে। OBC MOBC ইয়াতে 11টা পোষ্ট আছে, ইয়াতে কাট অফ মাৰ্ক 60 প্লাছ যোৱাৰ সম্ভাৱনা আছে। SC 9টা পোষ্ট আছে, ইয়াতে কাট অফ মাৰ্ক 58 প্লাছ যোৱাৰ সম্ভাৱনা আছে। ST প্লেনৰ পোষ্ট নাই। ST হিলছৰ 8টা পোষ্ট আছে, কাট অফ মাৰ্ক 56 প্লাছ যোৱাৰ সম্ভাৱনা আছে। PWD 10টা পোষ্ট, ইয়াতে কাট অফ মাৰ্ক 50 প্লাছ যোৱাৰ সম্ভাৱনা আছে। মৰিগাঁও ডিষ্ট্ৰিক্টৰ আনৰিজাৰ্ভ কেটাগৰী 14টা পোষ্ট আছে, ইয়াতে কাট অফ মাৰ্ক অলপ হাই যাব, 64 প্লাছ যাব। তাৰপিছত OBC MOBC 2টা পোষ্ট আছে, কাট অফ মাৰ্ক 64 প্লাছ যোৱাৰ সম্ভাৱনা আছে। ইয়াতে আপোনালোকক দেখাইছোঁ যোৱাবাৰৰ কাট অফ মাৰ্ক 297.885 এই মাৰ্ক কাট অফ মাৰ্ক গৈছিল, কিন্তু এই কেণ্ডিডেটজনৰ টেটৰ মাৰ্ক যথেষ্ট হাই আছিল আৰু টেটৰ পৰা 80% মাৰ্ক আহিছে কাৰণে ইয়াতে 69.854 মাৰ্ক হৈছে, কিন্তু ইমান মাৰ্ক নাযায়। বাকী যিবোৰ কিবা আছিলে হায়াৰ ছেকেণ্ডেৰী গ্ৰেজুৱেশ্যন বা DLEDত কম মাৰ্ক আছিলে, কিন্তু টেটৰ মাৰ্ক হাই থকাৰ কাৰণে পাইছে। গতিকে টেটৰ পৰা যিহেতু 80% মাৰ্ক, গতিকে ইয়াতে পাৰ্চেণ্টেজ ওলোৱাই যিটো যোগ কৰিছে এতিয়া অলপ হাই হৈছে, কিন্তু ইমান নাযায়।
64 প্লাছে যাব ইয়াতে 64 প্লাছ ইয়াতে ST হিলছৰ 53 প্লাছ কাট অফ মাৰ্ক যোৱাৰ সম্ভাৱনা আছে নগাঁও ডিষ্ট্ৰিক্ট এতিয়া আনৰিজাৰ্ভ কেটাগৰীত 23টা পোষ্ট আছে ইয়াতে কাট অফ মাৰ্ক 63 প্লাছ যোৱাৰ সম্ভাৱনা আছে OBC MOBC 12টা পোষ্ট ইয়াতে 61 প্লাছ যোৱাৰ সম্ভাৱনা আছে HC এটা পোষ্টৰ নাই ST প্লেনৰ কাট অফ ইয়াতে ST প্লেনৰ 15টা পোষ্ট আছে কাট অফ মাৰ্ক 58 প্লাছ যোৱাৰ সম্ভাৱনা আছে ST হিলছৰ 7টা পোষ্ট আছে ইয়াতে কাট অফ মাৰ্ক 56 প্লাছ যোৱাৰ সম্ভাৱনা আছে PWD 8টা পোষ্ট আছে ইয়াতে কাট অফ মাৰ্ক 53 প্লাছ যোৱাৰ সম্ভাৱনা আছে এতিয়া নলবাৰী ডিষ্ট্ৰিক্ট ওকে নলবাৰী ডিষ্ট্ৰিক্টৰ এতিয়া মই দেখাম নলবাৰী ডিষ্ট্ৰিক্টৰ ইয়াতে আনৰিজাৰ্ভ কেটাগৰী 5টা পোষ্ট আছে OBC ইয়াতে কাট অফ মাৰ্কছ অলপ হাই যাব 65 প্লাছ যোৱাৰ যথেষ্ট সম্ভাৱনা আছে OBC MOBC 3টা পোষ্ট আছে ইয়াতে কাট অফ মাৰ্ক 64 যাব HC ইয়াতে 2টা পোষ্ট আছে ইয়াতে কাট অফ মাৰ্ক 63 প্লাছ যাব ST প্লেন ইয়াতে টোটাল পোষ্ট আছে 8টা ইয়াতে কাট অফ মাৰ্ক 59 প্লাছ যোৱাৰ সম্ভাৱনা আছে কাৰণ ইয়াতে যোৱাবাৰৰ কাট অফ মাৰ্কখিনি যথেষ্ট হাই গৈছিল এইবাৰো কাট অফ মাৰ্ক অলপ হাই যাব তাৰপিছত ST হিলছ ইয়াতে কাট অফ ইয়াতে টোটাল পোষ্ট 7টা আছে ইয়াতে কাট অফ মাৰ্ক 55 প্লাছ যোৱাৰ সম্ভাৱনা আছে PWD 54 প্লাছ যোৱাৰ সম্ভাৱনা আছে এতিয়া শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আনৰিজাৰ্ভ কেটাগৰীৰ যথেষ্টখিনি পোষ্ট আছে 28 পোষ্ট আছে ইয়াতে কাট অফ মাৰ্ক 62 প্লাছ যোৱাৰ সম্ভাৱনা আছে OBC MOBC প্ৰায় সেম কাট অফ মাৰ্ক যাব 62 বা তাৰ ওপৰত যাব পাৰে HC ইয়াতে পোষ্ট নাই ST প্লেন 2টা পোষ্ট আছে কাট অফ মাৰ্ক 60 প্লাছ যাৱাৰ সম্ভাৱনা আছে কাৰণ যেহেতু পোষ্ট কম ইয়াতে কেণ্ডিডেটটো যথেষ্টখিনি ওলাব আৰু PWD 4টা পোষ্ট আছে ইয়াতে কাট অফ মাৰ্ক 55 প্লাছ যোৱাৰ সম্ভাৱনা আছে তিনিচুকীয়া আনৰিজাৰ্ভ কেটাগৰীৰ 21টা পোষ্ট আছে ইয়াতে কাট অফ মাৰ্ক 63 প্লাছ যোৱাৰ সম্ভাৱনা আছে আৰু তলত এইবিলাক মই যোৱাবাৰৰ কাট অফ মাৰ্ক আৰু হিচাপে পাৰ্চেণ্টেজ ওলাইছে আপোনালোকে হয়তো মই আগতে কৈছোঁ এতিয়া OBC MOBC 3টা পোষ্ট ইয়াতে কাট অফ মাৰ্ক 63 প্লাছ যোৱাৰ সম্ভাৱনা আছে HC এটা পোষ্ট ইয়াতে কাট অফ মাৰ্ক 63 প্লাছ যোৱাৰ সম্ভাৱনা আছে কাৰণ যেহেতু পোষ্ট কম ইয়াতে কাট অফ মাৰ্ক অলপ হাই যাব ST হিলছ ইয়াতে কাট অফ মাৰ্ক 59 প্লাছ যোৱাৰ সম্ভাৱনা আছে তাৰপিছত মাজুলী ডিষ্ট্ৰিক্টৰ আনৰিজাৰ্ভ কেটাগৰী 15টা পোষ্ট আছে ইয়াতে কাট অফ মাৰ্ক 60 বা 61 প্লাছে যাব OBC MOBC 2টা পোষ্ট ইয়াতে 60 প্লাছ যাব HC 2টা পোষ্ট আছে ইয়াতে কাট অফ মাৰ্ক 60 প্লাছ যাব ST প্লেনৰ নাই ST হিলছৰ 3টা পোষ্ট ইয়াতে কাট অফ মাৰ্ক 58 প্লাছ যাব PWD 2টা পোষ্ট ইয়াতে কাট অফ মাৰ্ক 56 প্লাছ যোৱাৰ সম্ভাৱনা আছে সাউথ শালমাৰা আনৰিজাৰ্ভ কেটাগৰীৰ 11টা পোষ্ট আছে ইয়াতে 62 প্লাছ মানে কাট অফ মাৰ্ক যোৱাৰ সম্ভাৱনা আছে OBC MOBC 12টা পোষ্ট আছে ইয়াত কাট অফ মাৰ্ক অলপ কম যাব কিন্তু 61 প্লাছ যাব ঠিক আছে HC ইয়াতে 8টা পোষ্ট আছে ইয়াতে কাট অফ মাৰ্ক 58 প্লাছ যোৱাৰ সম্ভাৱনা আছে ST প্লেন ইয়াতে 9টা পোষ্ট কাট অফ মাৰ্ক 54 প্লাছ যোৱাৰ সম্ভাৱনা আছে ST হিলছ 5টা পোষ্ট ইয়াতে কাট অফ মাৰ্ক 53 প্লাছ যোৱাৰ সম্ভাৱনা আছে PWD 53 ইয়াতে কাট অফ মাৰ্ক PWD ইয়াতে 4টা পোষ্ট আছে কাট অফ মাৰ্ক 53 প্লাছ যোৱাৰ সম্ভাৱনা আছে তো মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকক মই ইমান খৰধৰকৈ ভিডিঅ'টো মানে অলপ সময়ৰ ভিতৰত দিবলৈ যত্ন কৰিলোঁ তো আপোনালোকে এটা কথাই মনত ৰাখিব আপোনালোকৰ যিবিলাক কেণ্ডিডেটৰ টেটৰ মাৰ্ক হাই আছে টেটৰ পৰা যেহেতু 80% মাৰ্ক আহিব গতিকে টেটৰ মাৰ্ক যিবোৰ কেণ্ডিডেটৰ হাই আছে সেইবোৰ কেণ্ডিডেটে চাকৰি পোৱাটো নিশ্চিত কোনোৱে ৰখিব নোৱাৰে কাৰণ টেটৰ পৰা 80% মাৰ্ক আহিব আৰু বাকী DLED গ্ৰেজুৱেশ্যন হায়াৰ ছেকেণ্ডেৰী এইবিলাকত পাৰ্চেণ্টেজ অলপ কম থাকিলেও মানে চাকৰিটো পোৱাটো পৰা নিশ্চিত কিন্তু টেটৰ মাৰ্ক এইখিনিতে এটা কথা কৈছোঁ যে যিবোৰ চিটেটত কেণ্ডিডেটে পাছ কৰিছে টেটৰ মাৰ্ক হাই আছে এইবিলাকে মেৰিট লিষ্টৰ নাম অহা নাই টেট দি থাকিছে বাৰে টেট দি থাকি চিটেটত বহুত বেছি মাৰ্ক লৈ উত্তীৰ্ণ হৈছে কিন্তু হায়াৰ ছেকেণ্ডেৰী বা DLED বা গ্ৰেজুৱেশ্যনৰ মাৰ্ক কম আছে সেইবোৰ কেণ্ডিডেটে একদম 100% নিশ্চিতভাৱে মই কৈ দিছোঁ সেইবোৰ কেণ্ডিডেটে এইবাৰ পাই যাব তেওঁলোকে আৰু কোনেও ৰখিব নোৱাৰে ইমান সময় থকাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু তোমাৰ বন্ধু বান্ধৱীৰ মাজত আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব আৰু নতুনকৈ আহিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব থেংক ইউ